Hey friends, good morning. It's 11 in the morning. আৰু আজি মই আহিছোঁ শংকৰদেৱ কলাক্ষেত্ৰলৈ আৰু ইয়াত যিখিনি কভাৰ কৰিব পাৰোঁ তোমালোকক দেখুৱাবলৈ তো গোটেইখিনি মই কৰিম সো ভিডিঅ'টো চাই থাকা তোমালোকে শেষলৈকে ইমান গৰম পৰিছে গুৱাহাটীত অৱস্থা এতিয়াই বেয়া হৈ গৈছে আৰু জুন জুলাই মাহলৈকে তোমালোকে ইমাজিন কৰা কি অৱস্থা হ'বগৈ ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহলৈ আৰু পুতলা সংগ্ৰহালয় দল মিউজিয়ামলৈ বলক গৈ চাওঁ কি আছে তাত চাই লওঁ বাৰু ৰাম লক্ষ্মণ সীতা এয়া আমাৰ বিহু ঢুলীয়া নাচনী পেপুৱা Puppets of Assam. Okay. খুব সুন্দৰ পৰিৱেশ এটা ফ্ৰেণ্ডছ তোমালোকে আহিব পাৰা যদি অহা নাই ইয়ালৈ খুব ভাল লাগে আহি ফ্ৰেণ্ডছ এয়া হৈছে কুমাৰ খেতিয়ক কললোৱা মহিলা এগৰাকী বাউল বিন বিক্ৰী কৰা ছোৱালী আৰু ডাকৱাল অ'কে এয়া অন্ধ্ৰপ্ৰদেশৰ পুতলাও আছে ইয়াত হায়দৰাবাদৰ পুতলা পশ্চিমবংগৰ পুতলা ৰাজস্থানৰ পুতলা খুব ভাল লাগিছে আহি এয়া ডলছ অফ ৰাজস্থান অ'কে চাই লোৱা ডলছ ডলছ অফ উৰিষ্যা ফ্ৰেণ্ডছ উৰিষ্যাৰো আছে ইয়াত এয়া অসমৰ These are friends modern
ড্ৰোনছ অ'কে এয়া যাদু 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 চ' ফ্ৰেণ্ডছ আমি দৌল মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ভাষা তত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহলৈ মাই বেড আজি প্ৰেক্ষাগৃহই বন্ধ ফ্ৰেণ্ডছ বহুত গৰম ক'ল্ড ড্ৰিংকছ খাব লাগিব গৈ আছোঁ ইয়াৰে ভিতৰে ক'ল্ড ড্ৰিংকছ দোকানলৈ দাদা কি আছে ঠাণ্ডা পেপচি আছে এইটো দিব এনাৰ্জি ড্ৰিংকটো দি দিব আমি এতিয়া গৈ আছোঁ মুকলি মঞ্চ আৰু নামঘৰলৈ ব'লা যাওঁ এয়া হৈছে আমাৰ অসমীয়া সমাজৰ চবৰে পৰিচিত নামঘৰ তোমালোকে যদি কোনোবা কবিতা চবিতা লিখা তেতিয়াহ'লে ইয়ালৈ আহিবা খুব ধুনীয়া পৰিৱেশ আৰু খুব শান্তিৰ পৰিৱেশ চ' ইয়াত আহি কবিতা তোমালোকে লিখিব পাৰা মিউজিয়ামৰ ভিতৰত ফটো লোৱা নিষেধ চ' তোমালোকে ফটো নেদেখিবা বা কোনো ভিডিঅ' নেদেখিবা ভিতৰত এয়া অসমীয়া জীৱনৰ লগত জড়িত কিছুমান অতি চিনাকি পৰিচয় কমাৰখাল শৰাই খুব সুন্দৰকৈ ইয়াত দেখুওৱা হৈছে ইয়াত কাঁহ পিতলৰ কাম বেড এণ্ড ব্ৰাছ ব্ৰিটেল ৱৰ্ক আৰু অসমৰ সৰ্থেবাৰী ইয়াৰ বাবে অতি বিখ্যাত বেম্বো ক্ৰাফ্ট থিয়নাম অসমৰ কলা সংস্কৃতি গোটেইখিনি ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে বাৰে চহৰীয়া ভাওনা আৰু মাজুলী ইয়াৰ বাবে অতি বিখ্যাত ভাওনা এয়া আমাৰ জিকিৰ এয়া চাগে চাপৰি মৰা নামৰ বিশেষকৈ চাপৰি মাৰে এয়া শিৱদৌল পুৱামক্কা গীৰ্জা কামাখ্যা বৌদ্ধ বিহাৰ আৰু খুব ধুনীয়া গান ইয়াত লগোৱা হৈছে শুনি খুবেই ভাল লাগে এয়া হৈছে দেওধনী নাচ ঢুলীয়া ডেন্স বৌ নাচ ইয়াৰ বিষয়ে মই ইমান নাজানো এয়া হৈছে পুতলা নাচ এয়া আমাৰ দেউৰী নৃত্য এয়া হৈছে বড়ো নৃত্য ৰাভা নৃত্য এয়া টিয়া নৃত্য আৰু বহুত আছে ফ্ৰেণ্ড বহুত আছে মিচিং ডান্স অ'কে এয়া হৈছে কাৰ্বি ডান্স হাজং নৃত্য এয়া হৈছে আমাৰ ডিমাচা নৃত্য
জয়ন্তীয়া নৃত্য, খাচী ডেন্স, গাৰো নৃত্য, এয়া হৈছে আমাৰ অসমৰ বিহু নৃত্য। আমলখিৰ গছ দেখিছা? এয়া চাই লোৱা। এইডাল হৈছে আমলখিৰ গছ আৰু ইয়াৰ চাইণ্টিফিক নেম হৈছে ফিলান্থাছ এচিডাছ। এয়া হৈছে আমাৰ সকলোৰে চিনাকি খোল। এইফালে আছে তোমাৰ সূত্ৰধাৰ, ভাওনা। অ'কে, আৰু ইয়াত কৃষ্ণ ৰুক্মিণী বা ৰুক্মিণী হৰণৰ গোটেইখিনি দৃশ্য ধুনীয়াকৈ ইয়াত দেখুৱাই দিয়া হৈছে। এয়া ফ্ৰেণ্ডছ দেখিছা, মহৰ ওপৰত উঠি পেপুৱাই পেঁপা বজাই আছে। ভাস্কৰ বৰ্মা এণ্ড হিউৱেন চাং। এৰাইভেল অফ দ্য আহোমছ। এয়া হৈছে নৰনাৰায়ণ আৰু চিলাৰায়। সতী জয়মতী। এয়া হৈছে শৰাইঘাটৰ ৰণ, বেটেল অফ শৰাইঘাট। খুব গৌৰৱ অনুভৱ হয় যেতিয়া আমি আমাৰ অসমৰ হিষ্ট্ৰী পঢ়োঁ, শৰাইঘাটৰ ৰণৰ বিষয়ে পঢ়োঁ, লাচিত বৰফুকনৰ বিষয়ে পঢ়োঁ, নিজকে বহুত গৌৰৱ ফিল কৰোঁ আমি। এয়া বেটেল অফ পাথৰুঘাট। তোমালোকে যদি হিষ্ট্ৰী পঢ়িছা, এই গোটেইখিনি তোমালোকে পাইছাই চাগে। গছেম, এয়া তেখেতে গছেম বজোৱা এটা দৃশ্য দেখাইছে। এয়া হৈছে সতী ৰাধিকা শান্তি। অসমৰ কলা সংস্কৃতি, অসমৰ হিষ্ট্ৰী গোটেইখিনি ইয়াত একেলগে আছে। এয়া আমাৰ বহাগ বিহু, যিহেতু বিহু আহিবলৈ হ'লেই। এয়া হৈছে মাঘ বিহু। এয়া হৈছে মাছ ধৰা এটা সুন্দৰ পৰিৱেশ। যিসকল গাঁৱত থাকে তেখেতে চাগে ইয়াৰ আনন্দ বেছি ভালকৈ বুজিব পাৰিব। আমি এতিয়া আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়লৈ, আৰু ইয়াত শ্ব' হৈ চাগে। এয়া হৈছে মণিপুৰৰ ৰাসলীলা। এয়া বিহু নৃত্য, অসমৰ লোকনৃত্য। এয়া হৈছে গুমৰাগ নাচৰ শিল্পী, মিচিং জনগোষ্ঠীৰ নৃত্য হয় এইটো। এয়া হৈছে বাইডিমা নাচৰ শিল্পী, ডিমাচা জনগোষ্ঠীৰ লোকনৃত্য।
এয়া বৰদৈ চিখলা নামৰ শিল্পী। এইটো হৈছে বড়ো জনগোষ্ঠীৰ লোকনৃত্য। আৰু এয়া ফ্ৰেণ্ডছ দেখিবলৈ পাইছা চেৰো নাচৰ শিল্পী, চেৰো ডেন্স। মিজোৰামৰ হয়, মিজোৰামৰ লোকনৃত্য। পনাং নাচৰ শিল্পী, অৰুণাচলৰ হয়, অৰুণাচলৰ লোকনৃত্য। আৰু এয়া হৈছে চটপুং নাচৰ শিল্পী, জয়ন্তীয়া জনগোষ্ঠীৰ লোকনৃত্য হয়। এয়া হৈছে হোজাগিৰি নাচৰ শিল্পী, ত্ৰিপুৰাৰ হয়। আৰু এয়া হৈছে মোৱাচু উৎসৱৰ লগত জড়িত নাচ, আও জনগোষ্ঠী, নাগালেণ্ডৰ হয় এইটো। এয়া হৈছে আমাৰ সকলোৰে চিনাকি সত্ৰীয়া নৃত্য, অসম। ফ্ৰেণ্ডছ, ইয়াত গোটেইখিনি অকল অসমৰ বুলিয়ে নহয়, গোটেই নৰ্থ ইষ্টৰ লোকনৃত্য ইয়াত দেখুওৱা হৈছে। আৰু এতিয়া গৈছোঁ আমি ওপৰলৈ, শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়লৈ। চ' ফ্ৰেণ্ডছ, আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়লৈ, শ্ৰীমন্ত শংকৰদেৱ মিউজিয়ামলৈ। আৰু এয়া শংকৰদেৱ, এয়া অসমীয়া সমাজৰ সন্মানস্বৰূপ শৰাই। ফ্ৰেণ্ডছ, আজি মই প্ৰথমবাৰৰ বাবে ইয়াত সোমাইছোঁ। ইয়ালৈ আগলৈ আহিছোঁ, কিন্তু ইয়াত কেতিয়াও সোমোৱা নাছিলোঁ। এইখন হৈছে আমাৰ গুৰু আসন। ফাইনেলি ফ্ৰেণ্ডছ, আমি যাবলৈ ওলাইছোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়লৈ। আগতে অহা নাছিলোঁ ইয়ালৈ। চ' ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া ৰংঘৰৰ ভিতৰত। এয়া ৰংঘৰৰ ভিতৰৰ পৰিৱেশ, আৰু দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ গোটেইখিনি। আৰু এয়া দেখিছা, এইবিলাক কি দৰকাৰ এইবিলাক লিখিবলৈ, গোটেইখন নষ্ট কৰিবলৈ। চ' ফ্ৰেণ্ডছ, ডেটছ অল অভাৰ টুডেজ ব্লগ। যিখিনি মই কভাৰ কৰিব পাৰিলোঁ গোটেইখিনি কৰিলোঁ। ইফ ইউ লাইক দিছ ভিডিঅ' দেন হিট দ্য লাইক, শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড কমেণ্টছ। Meet you soon in the next video. With this said, I am signing off my channel now. Till then.